মুছলিম ভাগ ভাগ কৰিছে হিমন্ত চৰকাৰে, আমি কৰা নাই। যিহেতু আমাক ইমান দিন আমি থকাৰ পিছত আমাক কি কৰিম, এইখন ঘৰত এতিয়া ক'লৈ যাম, আমাক ক'ত জেগা আছে আৰু তো মাতি তেখেতৰ বাপেকৰ সম্পত্তি পাইছে এনেকে ভাঙিবলৈ কাৰণে। তাৰপিছত দেখিম আৰু 2 বছৰ 10 বছৰ 5 বছৰ পিছতো দেখিম ইয়াতে বেলেগৰ প্ৰপাৰ্টি দিল্লী মানুহ আহি অমিত শ্বাহে আহি ল'ব ইয়াতে। আৰু এইপিনে জয়ন্ত মল্লমৰ মাটি আছে ভাঙক, আৰু কাৰ মাটি আছে আজমলে মাটি আছে ভাঙক। কিয় নাভাঙে এইবিলাকৰ পইচা লৈ লৈ ইলেকশ্যন খেলিছে সেইকাৰণে নাভাঙে। ঘৰটোতো গ'লে এটা একো নাই থাকিবলৈ, পাপাৰ অপাৰেশ্যন যদি পাপাক বচাব পাৰোঁ ভাল লাগিব মোৰ, সেইটোৱে কথা। সেই লোকৰ পৰা চাগে পইচা লৈছে। এতিয়া আমাৰ পৰাও 2 বছৰ আগৰ পৰা কৈ আছে এভিকশ্যন কৰিম আৰু পইচা লৈ আছিলে, চবৰ পৰা পইচা লৈছে 5 লাখ 10 লাখ যিমান পাৰে লৈ আছিলে পইচা। এতিয়া যাৰ যাৰ ৰখি আছে একচনীয়া মাটি চবৰ পৰা পইচা লৈ পিনি ৰখাই থৈ দিছে, সেয়াই কথা। একো জাননী দিয়া নাই। প্ৰথমতে এইটো তেখেতলোকে একো ফৰ্মেলিটিজ নাজানে, কেনেকৈ কৰিব লাগে, নটিচ কেনেকৈ দিয়ে, ৰিটেন ডকুমেণ্ট নাই, মই নাজানো, কোনেও নাজানে। ইভেন আমাৰ ঘৰতে নহয় কোনো মানুহে নাজানে, কাকোৱে নটিচ দিয়া নাই। তাৰোপৰি নাজানো কি কৰি আছে, কি কৰিব বিচাৰিছে তেখেতৰ বাপেকৰ সম্পত্তি পাইছে এনেকে ভাঙিবলৈ কাৰণে। তাৰপিছত দেখিম আৰু 2 বছৰ 10 বছৰ 5 বছৰ পিছতো দেখিম ইয়াতে বেলেগৰ প্ৰপাৰ্টি দিল্লী মানুহ আহি অমিত শ্বাহে আহি ল'ব ইয়াতে প্ৰপাৰ্টি ল'বহি আহি। বেলেগ মানুহেতো ল'ব, আপোনালোকে দেখি থাকিব, আমি নাথাকিম, আমি গুচি যাম, কিন্তু বেলেগ মানুহ আহি ল'বহি। ৰক্ষা কৰিব আপোনালোকে অসমখন, সেইটোৱে ক'ম। আৰু মাটিখিনি কাৰ পৰা লৈছিলোঁ মই নাজানো, কাৰণ পাপাই লৈছিলে। ঘৰটো বনাওঁতে বহুতখিনি ধন গৈছে, 3 কোটি মান গৈছে। একো ফোন কৰা নাই, খালি পুলিচ আহিছে, ৰেলী কৰি আছে, হেৰি মানে সোমাই গৈছে পুলিচ, য'ত ত'ত সোমাই গৈছে পুলিচ। মইতো বাথৰুমতে আছিলোঁ, মই গমেই নাপাওঁ একো কথা। তো ওলাই আহিছোঁ, মোৰতো এজনী ছোৱালী ন, অকণমান টাইম লাগে, সময় লাগে, একো সময় দিয়া নাই, একচুৱেলি একোৱে সময় দিয়া নাই। বাকী এতিয়া থাকিবলৈ যদি ব্যৱস্থাটো কৰি দিয়ে ন ক'ৰবাত ভাল লাগিলেহেঁতেন, কাৰণ মোৰ পাপাৰো এতিয়া অপাৰেশ্যন হ'ব, চকুৰ অপাৰেশ্যন হ'ব। যদি তেখেতে সেই চকুৰ অপাৰেশ্যনৰ পইচাটো দি দিয়ে ভাল লাগিব, কাৰণ ঘৰটোতো গ'লে এটা একো নাই থাকিবলৈ, পাপাৰ অপাৰেশ্যন যদি পাপাক বচাব পাৰোঁ ভাল লাগিব মোৰ, সেইটোৱে কথা। এই চৰকাৰী মাটি এইখিনি আছিলে, চৰকাৰী মাটি বহুত আছে, আৰু গোটেই চৰকাৰী মাটিখিনি ভাঙক। চৰকাৰী মাটি যিমান ঘৰ আছে চব ভাঙক। মই কৈছোঁ এইখিনি মাটিয়ে চৰকাৰী নহয়, চব মাটিয়ে অসমৰ চব মাটিয়ে চৰকাৰী দিব লাগিব। চৰকাৰে দিয়া মাটিতে আমি আছোঁ, আৰু চৰকাৰী মাটি এতিয়া যিমান আছে একচনীয়া মাটি চব ভাঙক। কিয় কাৰণে আমাৰ ভাঙিছে অকল, চবকে ভাঙক, জিঞ্জাৰ ভাঙক। আৰু এইপিনে জয়ন্ত মল্লমৰ মাটি আছে ভাঙক, আৰু কাৰ মাটি আছে আজমলে মাটি আছে ভাঙক। কিয় নাভাঙে এইবিলাকৰ পইচা লৈ লৈ ইলেকশ্যন খেলিছে সেইকাৰণে নাভাঙে। দেখাওক ভাঙি পিনি, দেখাওক কাৰ ভাঙিছে প্ৰশাসনৰ মানুহ, দেখাওক ভাঙি। হয়, তাকে মই সেইটোৱে ক'ম যে যদি আমাক মাটি দিব মন নাছিলে, হোল্ডিং নাম্বাৰ, ৰাস্তা বনাই দিছে, কাৰেণ্ট দিছে, এইবোৰ বস্তু কিহৰ কাৰণে দিছে, দি পিনি দেখাইছে কেলে? যদি থাকিব দিব মন নাছিলে প্ৰথমতেই ক'ব লাগিছিলে কিহৰ কাৰণে দিছে এইবিলাক বস্তু। আৰু যদি ভাঙিব মন আছে গোটেইখিনি ভাঙক একেলগে। কিয় আধা ভাঙি আছে, আধা ভাঙি কি পলিটিক্স কৰিব বিচাৰিছে তেখেতে? সেই লোকৰ পৰা চাগে পইচা লৈছে। এতিয়া আমাৰ পৰাও 2 বছৰ আগৰ পৰা কৈ আছে এভিকশ্যন কৰিম আৰু পইচা লৈ আছিলে, চবৰ পৰা পইচা লৈছে 5 লাখ 10 লাখ যিমান পাৰে লৈ আছিলে পইচা। এতিয়া যাৰ যাৰ ৰখি আছে একচনীয়া মাটি চবৰ পৰা পইচা লৈ পিনি ৰখাই থৈ দিছে, সেয়াই কথা। হয়, লৈছিলে।